ইমান কষ্ট কৰি আছে আপোনালোকে তো অনুভৱ কেনেকুৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই দিখা চৌধুৰী সকলোকে মোৰ ইউটিউব চেনেলৰ পুনৰবাৰ বহুত স্বাগতম জনাইছোঁ বলক গাইজ ৭৭তম সাহিত্য সভাৰ বিশাল শোভাযাত্ৰা দেখুৱাম আজি আপোনালোকক প্ৰায় 10 লাখতকৈ ওপৰত মানুহ মানে সমাগত হৈছে এই সাহিত্য সভাটো এনে বিশাল সাহিত্য সভা জীৱন কেতিয়াও দেখা পোৱা নাই বাপৰে বাপ এনে ৰেকৰ্ড মানে পাঠশালাত একদম ব্যতিক্ৰমী পাঠশালা সঁচাকৈ ব্যতিক্ৰমী প্ৰায় 5 কিলোমিটাৰ মান দীঘল মানে শোভাযাত্ৰা হ'ব এইটো ঘূৰি আছে বিশাল লাইন এটা আছে বিশাল লাইন তো গাইজ যিহেতু মোৰ মোবাইল নাই শংকৰে মানে বিৰাট চিন্তা কৰিছে সেয়াৰ মোবাইলটো মই লৈ আছোঁ কৈছে ওলে পড়লে মানে মোবাইল ধৰি থাকিব দিছে তো যি নহওক মোবাইলটো মেইন মোবাইল নহওক ভিডিঅ' নহয় তো মোৰ নাই ইয়াতে ৰেকৰ্ড কৰিছোঁ আজি তো গাইজ ভিডিঅ' মেইন ভিডিঅ' কাপোৰ খেলা দি আছে গাইজ অৰিজিনেল হাত নাইকিয়ে মানুহ গাইজ পাছত বিশাল আগত দেখি আছে বিশাল শোভাযাত্ৰা আহিছে আনন্দ স্কুলৰ পৰা একদম ভট্টদেৱ ক্ষেত্ৰকলৈকে ইটা তো আমি এতিয়া ৰখি আছোঁ গাইজ তো অজস্ৰ মানুহৰ ইটাই ভিৰ আহি আছে বঢ়িয়া আইছা দে জনসমুদ্ৰ হৈছে গাইজ জনসমুদ্ৰ গাইজ মানুহৰ ভিৰ চাওক কেনে এটা ভিৰ হৈছে বাপৰে বাপ ইটাৰ শোভাযাত্ৰা মানুহ মানে আহিবাই আছে অজস্ৰ ভিৰ দেখছি না অজস্ৰ ভিৰ বহুত গাড়ী চাড়ী লৈছে বহুত দূৰৰ পৰা আহিছে মানুহ হিরোই পুরা স্টাইল মারিছে একদম কুর্তা পিন্ধিছে ধুনিয়াকে আর বউ পুরা একদম রিহা পিন্ধিছে আর এয়া দাদা গাইজ বহুত মানুহৰ সমাগম হৈছে বৰ্তমান তো শোভাযাত্ৰা আহি আছে মানে ৰেলীটো আহি আছে আমি মানে অংশগ্ৰহণ কৰা নহ'ল অলপমান লেট হৈ গ'ল তো আমি ইয়াতে বৰ্তমান ৰখি আছোঁ তো বৌও মানে ৰখি আছে তো বৌ পুৰা এক্সাইটেড আছে বাবুই কিবা মানে ৰেলীত পাৰ্ট লৈছে তো কিহত মানে অংশগ্ৰহণ কৰিছে পাউৰাতোলা তো আমাৰ মানে হৰিপুৰৰ পৰা আহিছে পাউৰাতোলাৰ মানে তাই তো তাতে আপোনাক গোটেইখন দেখি আছোঁ কাই আছে কি কথা তো আপোনাক যিমান পাৰখিনি পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে এটা কথা আপুনি কিমান দিন চালা আজিহঁতে পুৰা ৰেগুলাৰ আহিয়ে আছে বা ওচৰতে হোৱাৰ কাৰণে পুৰা ৰেগুলাৰ আহি আছে একদম তো আমিও আহিছোঁ অলপ চলপকৈ চাই আছোঁ নহয় আৰু সৰুৰ পৰা এই ফাৰ্ষ্ট দেখোঁ সাহিত্য হ'ব না মোৰো একদম সেইকাৰণে আৰু বা কেতিয়াবা পাওঁ আৰু তো বেলেগত যাওঁ নহয়ে আমাৰ তো পাঠশালাত যিহেতু আহিছে ওচৰতে পুৰা একদম দাদাই কেনে অনুভৱ কেনে আজি শোভাযাত্ৰা দিব পাৰি বহুত ভাল লাগছে বহুত তাৰমানে কেনে শুনিছে যে আমাৰ জীৱনত আৰু এনেহেন এটা সেই দেখা পাম তাৰমানে সেই নাই ইয়াত একদম আৰু তো গাইজ শোভাযাত্ৰা আহি আছে আহি পেলাই এতিয়া ইমান লাখ মানুহ আৰু অলপ পিছততো আছেই একদম আমি যেগিলা দেখা পাইছোঁ আমাৰ এইগিলা সৌভাগ্য বুলি ক'ব লাগিব সৌভাগ্য আমাৰ জীৱনত এনেহেন বস্তু এটা দেখা পাইছোঁ একদম আৰু আমি পিছৰ প্ৰজন্মক ক'ব পাৰিম যে আমি সাহিত্য সভা চাইছোঁ তাকো পাঠশালাত এয়াই আমাৰ সৌভাগ্য গাইজ এয়া চাওক ইয়াৰ পৰা আজি ডিমা চিমা উলিয়াই লৈছে ডিমা এতিয়া নাখাওঁ দে আহি খাম দে কেনে লাগছে তোমাৰ ইয়াতে আহি আজি বহুত ভাল লাগছে বুলি কৈ ভাল লাগছে দোকানত চিপ খাইছ জুলনাত জ্বলি আছে সাহিত্য সভা চাবা বাচ্চা পাৰ্টি পুৰা একদম আৰু জুলনাত জ্বলাৰ কাৰণে আহি গৈছে আপোনালোকে আগৰ ভিডিঅ' কথা চাব গোটেইখিনি পাব সাহিত্য সভাৰ আজি মানে ভিতৰত যাব পৰা সুবিধা নাই বহুত মানুহ তো গাইজ আমাৰ অপেক্ষাৰ অন্ত সভা যাই আছে এয়া পুৰা আহি আছে সাহিত্য সভাৰ শোভাযাত্ৰা তো আমি পুৰা ৰখি আছোঁ গোটেই মানে একদম এক্সাইটেড হৈ পুৰা ৰখি আছোঁ এয়া বুঢ়া বেথাসকলে মানে পাঠশালাত সাহিত্য সভা চাৰ কাৰণে পুৰা উঠি আহিছে তো যি নহওক গাইজ অলপ আগতে আছিল বিশাল মানে মানুহ তো বৰ্তমান আছে ভয়ানক মানুহ ভয়ানক পুৰা আবু উঙৰ পুৰা আহিছে সাহিত্য সভা চাবা এই অলপ ভূটানৰ পৰা আহিছে চাগে বাহিৰৰ পৰা বহুত মানুহ আহিছে ভাল লাগছে বাৰু দেখা পাই আটাক পৰা ধৰি আনিছে সাহিত্য সভা চাবৰ কাৰণে কলা টিংকে চালোঁ যে কিমান মানুহ আহিছে বাপৰে বাপ শোভাযাত্ৰা চোৱাৰ কাৰণে ভয়ে লাগছে মানুহৰ ভিৰ দেখি এয়া মানে গাইছে আমাৰ পাৰ্টিটো আমাৰ দলটো বুলি ক'ব পাৰোঁ আমি একেলগে থিয়া দি আছোঁ মানে ওচৰতে চাম বুলি ইফালে ভিতৰত যাবা আমাৰ মানে সাহস হোৱা নাই ইমান মানুহৰ ভিৰ এয়া বহুত শোভাযাত্ৰা চাব আহিছে গাইছ চবেই একদম আহোঁ গাইছ আহিছে গুৱাহাটীৰ পৰা বৌ অনুভৱ কেনে গুৱাহাটীৰ পৰা শোভাযাত্ৰা চাব আহিছা ভাল লাগিছে নিজৰ গাঁও আৰু বাপৰে আৰু মজা কেনে মানুহ হৈছে না এয়া হুঁ পুৰা একদম শোভাযাত্ৰাত নাহা মানুহ হৈছে গাইছ কেনে লাগছে এতিয়া ঘৰৰ পৰা গাইজ 10টা বজাতে আহিছিলোঁ এতিয়া বৰ্তমান বাজিছে 12টা তো এতিয়ালৈকে ৰেলী আহি পা নাই তো ক'বা নোৱাৰোঁ কিমান বা টাইম লাগে আৰু তো আমি বৰ্তমান ৰখি আছোঁ এনেকৈ পানী একঘোট খাই
চব আমাৰ ঘৰৰ মানুহ মাহাতে চেষ্টা হ'ব কৰিছে তো মাতে খাব হ'ব অনুভৱ কেনে বিৰাট মজা কিহত আছে আজি কিমান মানুহ হৈছে 20,000 মান শোভাযাত্ৰাতে হ'ব 25,000 মান হ'ব অনুমান নাই না অনুমানিক কৈছোঁ আৰু ভিতৰতে লাখৰ ওপৰত লাখ আছে এইফালে দাদাই আছে আমাৰ চব মানে চেষ্টা হ'ব লাগি গোটেই কাম কৰি আছে তো মানুহ আহিবা মানে শোভাযাত্ৰা আহি আছে অলপ টাইম আছে আপোনাক দেখাই আছোঁ ৰাস্তা মুকল কৰি থিয়া হ'বা দিছে গাইছ তো লাইন পাতি থিয়া হৈছোঁ এতিয়া বৰ্তমান শোভাযাত্ৰা আহিছে বিৰাটে ভাল লাগছে বাপৰে বাপ গাইছ আহি গেল এসব দুটাকে হাতি লৈ আহিছে একদম আগে দুটাকে হাতী লৈ গাইছ শোভাযাত্ৰা মানে আৰম্ভ কৰি দিছিল এয়া বৰ্তমান আহি আছে ফাইনেলি গাইছ পুৰা 10টা বজাৰ পৰা ৰখি 2টা বজাত আহি পালা এয়া হাতীৰ পিঠিত লিখি দিছে ধুনীয়াকৈ সাংস্কৃতিক শোভাযাত্ৰা বুলি সাহিত্য সভাৰ চবে আজি নিজৰ পৰম্পৰাগত সাজযোৰ পিন্ধি ধুনীয়াকৈ আহিছে শোভাযাত্ৰাত নমস্কাৰ ৱাও শোভাযাত্ৰা ইমান ধুনীয়াকৈ মানে আনিছে চাওকচোন চাওক এয়া চিৰচেনে মোৰ ভাষা জানে বুলি লিখা আছে সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা কিতাপৰ আকাৰত বানে ধুনীয়াকৈ লিখি আনিছে ইমান মজা লগা হৈছে এয়া পিছে ভাগৱত যাত্ৰা একদম তাল বাজে আহিছে ভাগৱত যাত্ৰা ঘৰত বহি আহি থকা আন পাই গাইছ চাওকচোন একদম কেনে বনাইছে একদম বঢ়িয়া বনাইছে এওঁলোকে চহা গ্ৰাম্য জীৱনৰ মানে এটা থিম বনাইছে তো এখেতসকলে পূৰা একদম নাঙল চাঙল লৈছে একদম খেতি কৰাৰ হিৰত তো চেনি মাছ ইচাৰ মানে চবখিনি মানে দেখুৱাইছে আৰু চাওকচোন একদম লাইনে বৈদ্য ডাঙৰ লাইন এটা এওঁলোকে পানী তোলা কৰিব কষ্ট জানিছোঁ কলাও লৈ আহিছে পানী তোলা এয়া চাওক এখেতক চিনি পাইছে না গাইছ এই আমাৰ খাৱনীৰ বাইদেউ আমাৰ ভিতালী বাইদেউ খেতিয়কৰ আৰু পানী তোলাটো বহুত লাম্বা লাইন বাপৰে বাপ মোটামুটি 1000ৰ ওপৰত মানুহ আছে জনালী বাইদেউ বাই চব আমাৰ ঘৰৰ পাতি আহি গৈছে ইমান পানী তোলা নাকি দে বঢ়িয়া যা সাহিত্য সভাৰ সন্মানীয় সভাপতি পূৰা ৰথত অনা হৈছে আৰু এয়া চাওক কিমান বিশাল এখন ৰথ বনাইছে একদম হাঁহৰ আকাৰত দিছে একদম ইমান ধুনীয়া লাগছে এয়া ৰঞ্জিত দাস ছাৰ তো ভাল লাগিল বাৰু মাছটো পাৰা পাৰ্টি একদম বঢ়িয়া নাম পাৰ্টি গাইছ এখেতক চিনি পাইছে না গাইছ বাপৰে বাপ গাইছ মানুহৰ সমাগম তো ওলাব নৰা হৈ গৈছে ইমান মানুহ হৈ গৈছে বাপৰে বাপ অসমীয়া ভাষা সাহিত্যৰ মূল শিপা এওঁলোক তো এওঁলোকৰ ফটো লৈ চাওকচোন কিনা ধুনীয়াকৈ শোভাযাত্ৰা কৰিছে তো বহুত লাম্বা লাইন এয়াই ভাষা সাহিত্যৰ লগত জড়িত লোকসকল বাপৰে বাপ মই ইয়াৰ নাম কৈ জানে ফটো কথা দেখা পালে আপোনালোকে চিনিয়ে পাব চবখিনি দেখুৱাইছোঁ গাইছ মাত্ৰ মই অলপ স্পীডত দি দিছোঁ ভিডিঅ'টো তো লাষ্টলৈকে চাব যিমানক লাগি বাৰু আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ মই প্ৰায় 10 লাখ মানুহৰ সমাগম হৈছে তো চাওক কিমান মানে শোভাযাত্ৰা লাম্বা হ'ব আৰু কিমান আহি আছে মানুহ বৰ্তমানো তো চাই থাকক ওজাপালি আর ভালো হয়েছে গাড়ির নাম গেছে কেন্দ্রপুরি পাইছিল দিহা নাম এবাৰ আহিছে কঞ্জৰী নাম বঢ়িয়া আমাৰ বজাৰত যিমান সত্ৰ আছে চব সত্ৰসমূহৰ নাম ইয়াতে লিখা আছে চাই লওক এয়া মধ্য বজাৰৰ পৰা অহা পাৰ গাছডাল মানে পাউৰা তোলা বুলি কওঁ আমি তো এয়া পাৰ গাছডাল লৈ আহিছে সেইফালে
না এয়া চাওক সভাযাত্ৰাত অংশগ্ৰহণ লৈছে প্ৰতিবেশী দেশ ভূটানেও তো এয়া ভূটানৰ মানুহ চাওক এয়া চব ভূটানৰ মানুহ বাপৰে বাপ এনে শোভাযাত্ৰা মই জীৱনত দেখা নাছিলোঁ গাইজ বাপৰে বাপ কি ক'ম আৰু ভাষা নাই দেশ বিদেশৰ বহুতো মানুহে মানে এটা অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত সাহিত্য সভাত তো বহুতে ভাল লাগছে এয়া চাওক গাইজ চলন্ত পৰিহৰেশ্বৰ দেৱালয় এয়া চাওক পুৰা একদম গাড়ীতকৈ চলন্ত পৰিহৰেশ্বৰ দেৱালয় বানাই আহিছে একদম কি ক'ম আৰু ভাষা নাই কেনে একদম বিশাল শোভাযাত্ৰা বাপৰে বাপ চাওক ইমান সুন্দৰকৈ তেওঁলোকে সজাই আনিছে চাওকচোন একদম আচল মন্দিৰটো মানে আহি যোৱা যেন লাগছে তাৰমানে বহুতে ভাল লাগছে এয়া চাওক গাইজ এয়া আহিছে আমাৰ ভোগেশ্বৰ মন্দিৰ ওলোৱাত থকা তো এয়া ভোগেশ্বৰ মন্দিৰ বৰ্তমান আহি আছে চকুইদি বিশ্বাস হোৱা নাই গাইজ এয়া যে মানে ডুপ্লিকেট তো মানে অৰিজিনেল মন্দিৰটো যে নহয় এটি মানে একদম ধৰবা নোৱাৰি একদম অৰিজিনেল লগাই চাওকচোন গাইজ তো গামচা ধুনীয়াকৈ আলাই দিছে কথাত ক'বা গেলি চলন্ত ভোগেশ্বৰ মন্দিৰ এয়া কলিবাৰীত থান জালিঘাটাৰ বৃহৎ বটবৃক্ষডাল তাৰমানে চাওক এয়া ইমান ধুনীয়াকৈ বনাই আনিছে এয়া দেৱদাসীসকলৰ সাজপাৰ দেৱদাসী নৃত্য নাচি আছে তেওঁলোকে এয়া শ্ৰীমন্ত শংকৰদেৱৰ ঘৰটো বনাই আনিছে এয়া জীৱন্ত মূৰ্তি চাওক এয়া শংকৰদেৱৰ এয়া মহাপুৰুষ শংকৰদেৱৰ পিছে পিছে মহাপুৰুষ মাধৱদেৱ আৰু হৰিদেৱ এয়া বঢ়িয়াকৈ যাই আছে এয়া চাওক অসমীয়া সমাজ জীৱনৰ এটা ধুনীয়া মানে পৰিৱেশ ট্ৰাক বানাই আনিছে গাঁও জীৱন দেখুৱাইছে গাইছে এয়া মাঘ বিহুৰ মানে পিঠা পনা পৰি আছে একদম ট্ৰাকতে পিঠা পনা পৰিছে চাওকচোন আচলিকে পিঠা পুচি গাইছে চাওকচোন ঢেঁকিও আছে ট্ৰাকতে ভেলাঘৰৰ ভেলা বুজি বানাই আনিছে নাংমান মহাত্মা গান্ধী এয়া ভাওনাত দিছে ইমান ধুনীয়াকৈ দেখাইছে চাওকচোন শোভাযাত্ৰা একদম সাংস্কৃতিক শোভাযাত্ৰা বাপৰে এয়া বিহু বড়ো মানে আহোম চব যিখিনি মানে মানুহে চব লগ হৈ এটা মানে শোভাযাত্ৰা কৰিছে এইখিনিত আৰু শোভাযাত্ৰা চাহ মানুহৰ দৰে শোভাযাত্ৰাত অংশীদাৰ হোৱা মানুহখিনিৰ ভিতৰত সোমাব পৰা নাই গাইছে ইমান মানুহ হৈছে দেখছি না গাইছ মহৰ গাড়ীখন আধা ঘণ্টা ধৰি তাতে ৰখিছে আহিব পৰা নাই মানুহৰ দৰে আহক গাইছ ভগ্নী খুৰাক তাই দেখা পালোঁ মহৰ গ্ৰুপত দুখ আছে আগতে কথাই দেখোঁ আমাৰ গাঁৱৰে মানুহ ভাল লাগছে দিয়ক এয়া সমাজৰ হকে নাৰী শক্তি সাংস্কৃতিক শোভাযাত্ৰা বাপৰে বাপ নাৰী শক্তি জিন্দাবাদ কলগছৰ ব্যৱহাৰ কেনেকৈ কৰে চবখিনি এতিয়া দেখা আছে তো ইয়াৰ কলগছৰ ব্যৱহাৰ আনিছে কলদানা কাটি আছে কলদানা তুলনি বেগটো চাওঁ বা ডাঙৰ বিয়াত যে ব্যৱহাৰ হয় শৰমালা ব্যৱহাৰ হওঁতে দেখুৱাইছে মানে সৰু সৰু চব বস্তু দেখুৱাইছে তো কৃষ্টি সংস্কৃতি গোটেইখিনি মানে এতিয়া আনিছে আৰু শোভাযাত্ৰাত তো ইয়াৰ চাই লওক দীপাৱলী ৰং জ্বলাবা আনিছে নেকি বসন্ত নতুনকৈ জন্মাকে চোৱাবা আৰাম হৈছে কলাত লৈ যাই আছে Dalire মানুহ মাহাতো sabha
বঢ়িয়া পাতে প্ৰথম বিয়া দেখিলোঁ দৰা যাত্ৰীৰ লগত মানে লাখ লাখ মানুহ অহা বাপৰে বাপ পানী তোলা বিয়া নাম চব একেলগে তুলনি বেয়া মানে ধুৰণিত জাপা আনা গীত গাই আছে আহোঁ আৰু মুছলমানৰ কৃষ্টি সংস্কৃতি সাম বুলি ভাবি আছে নটৰাজ থিয়েটাৰৰ প্ৰথম দৰ্শনী এয়া সতী বেউলা আৰু এয়া নাও খেলা পহু মাৰা ধোৱা বজালি এওঁলোকে আহিছে ৰাজস্থানী সাজ সজ্জাত সঁচাকৈ গাইছ আহোমসকলৰ ড্ৰেছযোৰ বহুতেই ভাল লাগে চাওকচোন ইমান ধুনীয়াকৈ আহিছে সাজি কাচি গাৰো সংস্কৃতি জেং বিহুৰ ৰূপে এইসকল জেমি নগা লোক আৰু তেওঁলোকৰ সাজপাৰ চাওঁ ইমান ধুনীয়াকৈ আহিছে তেওঁলোকে ট্ৰেডিশ্যনেল ড্ৰেছত ডিমাচা সংস্কৃতি এয়া চাওক গাইছ বুঢ়ে সাধু কথা কিতাপখনত থকা গোটেই কথা সাধু কথাৰ মানে কিছু কিছু তেওঁলোকে মানে কি দেখাব চেষ্টা কৰিছে তেজী মলা চম্পাৱতী এনেকৈ চিলনী জীয়েকৰ সাধু বুঢ়ীয়ে সাধু কথা নপঢ়া মানুহ চাগে বহুত কম আছে তো ইয়াৰ চবখিনি দেখাই দিছে একদম এওঁলোকে
কি ডাঙৰ হৈছে না ভাল লাগছে আৰু এয়া কৃষ্ণগুৰি সেৱাশ্ৰমৰ মানে গ্ৰুপ চাগে এইটো কিমান মানুহ মই জীৱনত দেখা নাই বাপৰে বাপ কাৰণে মানুহৰ পিছত দেখিছোঁ কিমান মানে এৰিয়া খাবা কৰিছে তো মানুহত ধৰি মানে সোমাব জেগা নাই তো আমি ৰাস্তা কাষতে আছোঁ ইয়াত শোভাযাত্ৰা শেষ সদায় তালৈকে শোভাযাত্ৰা লাইন আহিয়ে আছে আৰু বহুত আহিব লগা আছে এয়া থলুৱা বঙালীসকলৰ মানে কৃষ্টি সংস্কৃতি এয়া মহাদেৱৰ জোতা হলকি যাব তাৰমানে এই আৰু শেষ হৈছে না শোভাযাত্ৰা এনে এটা ভাগৰ লাগছে না এয়া হ'ল এটা জীৱন্ত প্ৰতিমূৰ্তি এয়া হ'ল মানে দাদা এজন মানে মাইকী মানুহৰ ৰূপ লৈছে কিন্তু মাইকী নহয় দাদা ল'ৰা মানুহ তো এখেতে মানে নাওচা নাদা এখেতে জীৱন্ত প্ৰতিমূৰ্তিৰ ৰূপ লৈছে মানে কি অৰিজিনেল লাগছে একদম যেন মূৰ্তিহে তো চাওক এয়া ধুনীয়াকৈ তো দীপক গোস্বামী দা এখেতে পূৰা অভিনয় কৰে বঢ়িয়া এয়া বজালীৰ শ্বহীদ ভাৰতৰ স্বাধীনতা আন্দোলন শ্বহীদসকল এয়া চাওক ইমান সৰু সৰু ছোৱালীৰ এটা লৱকুশৰ ভাও লৈছে ইমান ধুনীয়াকৈ একদম গাড়ীৰ নিচিনা চাওকচোন এয়া আমাৰ সোণৰ অসম গাইছে এয়া চাওক শৰাই আছে মুখা শিল্প আছে কিতাপ ইফালে গামচা ইফালে ৰংঘৰ ইফালে আপোনাৰ এশিঙীয়া গড় এয়া ইমান ধুনীয়াকৈ নাও এখনত বান্ধিছে ইমান ধুনীয়াকৈ ইমান সুন্দৰ বস্তু দেখা পাইছোঁ গাইজ ক'ম আৰু মানুহ অগণন বুলি যে কয় জনসমুদ্ৰ পিপৰা বুলি যে কয় অনুভৱ কেনেকুৱা বুলন কেনেকুৱা ৰাতিপুৱা 10টা বজাৰ পৰা শোভাযাত্ৰা চাবা ৰখছোঁ পুৰা 7:30 বজালৈকে তাৰমানে শোভাযাত্ৰা শেষ হ'ল এতে তো আমি এতিয়া ঘৰা ঘূৰি যাওঁ যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদম নাপাহৰিব আৰু যা চেনেলত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একদম নাযাব দিয়ক বাপৰে চব মানে কাৰিকৰ ভৰ্তি হৈ গৈছে ইফালে বা কেচিয়াৰ তো গাইছ মানে এই মোৰ লগত গৈছিল দোকানত মানুহ দেখা পাই দহছি দেই দহটা দৰকে গুচি আহিছে এয়া পুৰা কাৰিকৰ পুৰা ৰুটি বেলি আছে বাপৰে বা হা ফিলিংছ কেনা তোৰ এতিয়া তাতে ৰখাতকৈ ভাল লাগছে না দহছি গাইছ ইফালে বাপৰে শোভাযাত্ৰাতো মানুহ ভিৰ আৰু এটা দোকানতো চবৰে দোকানত মানুহ ভিৰ আছে আজি যথেষ্ট মানুহ হৈছে আৰু ৰাস্তাত মানুহৰ লাইন দেখাই দিম ৰ'ব আপোনালোকক গাড়ীৰ লাইন মানে গাড়ীত ইমান জাম হৈছে মানুহ যাব পৰা নাই ইয়াত চাওক গাড়ীত যাম তো গাইছ এতিয়া ভিডিঅ'টো শেষ কৰোঁ টাটা বাই বাই বাপৰে বাপ যাম পাতা চাওঁ চিকলি যাম হৈছে বোলে আজি